যাব পাৰি আৰম্ভ কৰিব পাৰি ন সাংবাদিক বন্ধুসকল খন্তেক সময় আগতে আমাৰ কেবিনেট শেষ হৈছে গতিকে কেবিনেটৰ আজিৰ কেবিনেটৰ মুখ্য সিদ্ধান্তখিনি আপোনালোকক জনাব বিচাৰিছো আপোনালোকে জানে যে কিছুদিন আগত আমাৰ চৰকাৰে একেলগে ৪৬,৭০৩ গৰাকী লোকক চাকৰি একেলগে খানাপাৰা ফিল্ডতে একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু সেই নিযুক্তি পত্ৰত দিয়াৰ সময়ত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ আমাৰ কমিশনৰ জৰিয়তে পৰীক্ষা পাতি কমিশনৰ জৰিয়তে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ প্ৰায় ২৬,০০০ যুৱক যুৱতীক চাকৰি দিয়া হৈছিল আৰু সেই থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড কমিশনত যিসকলে ইকুৱেল কাট অফ মাৰ্ক পাইছিলে মানে কাট অফ মাৰ্ক ইকুৱেল আছিল কিন্তু তেওঁলোকৰ যেহেতু পোষ্ট নাছিলে সেইকাৰণে সিনিয়ৰিটি বেচিছত বাকীসকলে দিয়া হৈছিল সিনিয়ৰিটি কম কাৰণে তেওঁলোকে পোৱা নাছিলে সেই ইকুৱেল কাট অফ মাৰ্কছ পোৱা ফৰ্থ গ্ৰেড 637 আৰু থাৰ্ড গ্ৰেডত 198 এই লোকসকলে যে ইকুৱেল মাৰ্কছ পাইছিলে আৰু এতিয়া জয়নিঙৰ পিছত যেহেতু বহুত পোষ্ট কিছু পোষ্ট খালি ৰৈ গৈছিলে সেইকাৰণে এই ইকুৱেল কাট অফ মাৰ্কছ পোৱা লোকসকলে এতিয়া আজি কেবিনেটে এপ্ৰুভ কৰিছে তেওঁলোকে সেই চাকৰিটো মানে যেটা খালি পোষ্ট আছে সেই পোষ্টত তেওঁলোকে চাকৰি পাব তাৰ মানেটো হল যে সেই সময়ত তেওঁলোকে ইকুৱেল মাৰ্কছ পাইছিলে কাট অফ ইকুৱেল আছিলে কিন্তু ইকুৱেল থাকিলে নিয়মটো হল যে সিনিয়ৰিটিৰ বেচিছত পাব তেওঁৰ সিনিয়ৰ যোন হয় ডেট অফ বাৰ্থত যোন সিনিয়ৰ হ'ব তেওঁলোকে সেই হিচাপত গৈছিলে কিন্তু যেহেতু বহুতে কিছু সংখ্যকে জইন নকৰিলে আৰু ইকুৱেল কাট অফ মাৰ্কছ থাকিলে এইখন কোনো ৱেটিং লিষ্ট নহয় এইখন হল সেম এক্সামৰ সেম ইকুৱেল মাৰ্কছ কাট অফ মাৰ্কছ সব পাইছে মানে ইকুৱেল কাট অফ মাৰ্কছত তেওঁলোকে পাইছিলে কিন্তু ৰুলে যেহেতু কৈছিলে যে পোষ্ট নাথাকিলে তেওঁলোকে সিনিয়ৰিটি বেচিছত যাব এতিয়া যেহেতু পোষ্ট আছেই কাৰণ কিছু মানে দুটা পোষ্টত পাইছিলে কোনোবা বেলেগত চাকৰিত কোনোবা জইন নকৰিলে গতিকে পোষ্ট আমাৰ খালী আছে গতিকে ইকুৱেল কাট অফ মাৰ্কছ পোৱা থাৰ্ড গ্ৰেডৰ ১৯৮ গৰাকী আৰু ফৰ্থ গ্ৰেডত ৬৩৭ গৰাকী লোকে ইকুৱেল কাট অফ মাৰ্কছ পাইছিলে তেওঁলোকে এতিয়া সেই চাকৰিটো সেই ভেকেন্ট পোষ্টত তেওঁলোকে চাকৰিটো পাব গতিকে সেই সিদ্ধান্তটো আজি কেবিনেটে লোৱা হৈছে কেবিনেটৰ এই সিদ্ধান্ত মৰ্মে সেই সকল লোকে সুন্দৰভাৱে এই চাকৰিত যোগদান কৰিব পাৰিব দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ চৰকাৰে যেতিয়া গ্ৰিনিজ বুকৰ ৱৰ্ল্ড ৰেকৰ্ডৰ বিহু বা ১১,০০০ যুৱক যুৱতীয়ে বিহু পাৰফৰ্ম কৰিছিল সেই সময়তে কোৱা হৈছিলে যিসকলে এই বিহুত অংশগ্ৰহণ কৰিছিল তেওঁলোকক আমি ২৫,০০০ টকাৰ তেওঁলোকৰ একাউণ্টত দিয়া কথা কৈছিলো আৰু অহা এই মাহৰ ৩০ তাৰিখ আৰু অহা মাহৰ ১ তাৰিখ তাৰমানে ৩০ জুন আৰু ১ জুলাই দিনাখন সমগ্ৰ অসমতে বিভিন্ন মন্ত্ৰীৰ উপস্থিতিত এই লোকসকলৰ তেওঁলোকৰ পাবলগীয়া ২৫,০০০ টকাটোৰ ডিবিটি যোগে তেওঁলোকৰ একাউণ্টত দিয়া হ'ব আৰু এখন চাৰ্টিফিকেট যি দিয়া কথা আছিল মন্ত্ৰীসকলৰ উপস্থিতিত তেওঁলোকক চাৰ্টিফিকেট দিয়া হ'ব আৰু সেই দিনাখনেই তেখেতসকলৰ একাউণ্টত এই ২৫,০০০ টকা দিয়া হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিব্ৰুগড় আৰু শোণিতপুৰত থাকিব আৰু বাকী বিভিন্ন মন্ত্ৰী বিভিন্ন জিলাত থাকিব ইয়াৰ আগদিনাখনে মই জিলাসমূহ কৈ দিছিলো সেইমতে তেওঁলোকে সেই জিলাসমূহত থাকি এই টকাটো দিব আৰু সেই বিহুৱতী বা আমাৰ ঢুলীয়াসকলক সেই ধৰণে তেওঁলোকৰ চাৰ্টিফিকেটসমূহ তাত জিলাই জিলাই প্ৰদান কৰিব আপোনালোকে জানে যে আমাৰ অসম চৰকাৰৰ নুমলীগড় ৰিফাইনাৰীত আমাৰ ২৬% শ্বেয়াৰ আছে আৰু এই ২৬%ৰ যিটো ইকুইটি এডিশনেল ইকুইটি শ্বেয়াৰ বা আমাৰ ২৬% শ্বেয়াৰৰ যিটো ইনভেষ্টমেণ্ট সেইটো টোটেল ইনভেষ্টমেণ্টটো 823 crores আজি কেবিনেটে এপ্ৰুভেল কৰিছে আৰু তাৰে ফাৰ্ষ্ট কলটোৰ কাৰণে ২০৫.৭৩ crores ২০৫,৭৩ লাখ টকা আমি এই এদিনৰ ভিতৰতে আমি নুমলীগড় ৰিফাইনাৰী ইকুইটি শ্বেয়াৰৰ পইচাটো আমি দিম গতিকে আমি এটা খুব আজিৰ তাৰিখত মহাৰত্ন কোম্পানী হ'বলৈ গৈ আছে এই কোম্পানীৰ ২৬% শ্বেয়াৰ অসম গভৰ্ণমেণ্টৰ আছিলে এই অসম গভৰ্ণমেণ্টৰ শ্বেয়াৰৰ যিটো পইচা সেইখিনি পইচা দিবৰ কাৰণে আজিৰ কেবিনেটে এপ্ৰুভেল দিছে গতিকে আজিৰ কেবিনেটৰ মুখ্য সিদ্ধান্ত এইখিনি এইটো
আমি নুমলীগড় ৰিফাইনাৰীত আমি 26% ইকুইটি শ্বেয়াৰ আমি লৈছিলো আৰু এই ইকুইটি শ্বেয়াৰ যেতিয়া লৈছিলো তাৰ এটা ইকুইটি ভ্যালু থাকিব সেই ভ্যালুটো আমি ইনভেস্ট কৰিবলৈ তাৰ কাৰণে 823 crores আমি দিব লাগে তাৰ প্ৰথম যেটো কিস্তি হেতু 205.73 crores এইখিনি আজি কেবিনেটে এপ্ৰুভ কৰিছে নুমলীগড় ৰিফাইনাৰীত মানে ফাৰ্স্ট কল হিচাপে দিবৰ কাৰণে ৰিলিজ কৰিবৰ কাৰণে ঠিক আছে